নমস্কাৰ বন্ধুসকল, ডেষ্টিনেশ্যন কৰ্ণাৰ অনলাইন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, তেতিয়া কেনেকুৱা লাগিলেহেঁতেন যেতিয়া আমি গছবিলাকক মাটিৰ পৰা উঠাই যদি আমি হাৱাতে ওলমাই থলোহেঁতেন। মই হেঙিং পটৰ কথা কোৱা নাই, মানে মাটিৰে সৈতে যদি আমি হাৱাত ওলমাই থলোহেঁতেন, সেয়া সম্ভৱ জানো? হয়, সেয়া সম্ভৱ। এইবিধ কলাৰ নাম হৈছে কোকোডেমা। কোকোডেমাটো হৈছে প্ৰথম জাপানীসকলে প্ৰথম আৰম্ভ কৰিছিলে। কোকোডেমাৰ জৰিয়তে আমি মাটিটো ধুনীয়াকৈ গোল কৰি পেলাই তাত কিছুমান বনোৱা এটা পদ্ধতি আছে। সেই পদ্ধতিৰে আমি গছজোপা হাৱাতে মানে বতাহতে ওলমাই ৰাখিব পাৰোঁ। আৰু গছজোপা কোনো অনুভৱেই নহয়, সি গমেই নাপায় যে মই মাটিতে আছোঁ নে মই ওপৰতে আছোঁ। তেনেধৰণে বনাব পাৰে কোকোডেমাৰ জৰিয়তে, সেইটো সম্ভৱ। ব'লক তেনেহ'লে আজি আমি কোকোডেমাৰ বিষয়ে কথা পাতোঁ আৰু কোকোডেমা কেনেকৈনো বনাব লাগে মই সেয়াও দেখাম। ব'লক তেনেহ'লে ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। যদিহে জলবায়ুটো শুকান হয়, তেতিয়া আপোনালোকে কোকোডেমাৰ বাবে স্নেক প্লাণ্ট, মনি প্লাণ্ট, বোট লিলি, স্পাইডাৰ প্লাণ্ট, চিংগোনিয়াম প্লাণ্ট ব্যৱহাৰ কৰিব পাৰে। যদি জলবায়ুত হিউমিডিটিৰ পৰিমাণটো আপোনালোকৰ বেছি থাকে, তেতিয়াহ'লে আপোনালোকে যিকোনো ধৰণৰ প্লাণ্ট যেনে ফাৰ্ণ সকলো ব্যৱহাৰ কৰিব পাৰে। কোকোপিটৰ বাবে প্ৰয়োজনীয় বস্তুসমূহ হ'ল চুতলি ৰছী, 50% কোকোপিট, 50% গাৰ্ডেন চইল ল'ব। যিহেতু আমি মজ ব্যৱহাৰ নকৰোঁ, সেইবাবে আমি কোকোপিটৰ পৰিমাণটো বঢ়াই লৈছোঁ আৰু চুতলি ৰছীৰ পৰিমাণটো আমাৰ বেছিকৈ লাগিব, কিয়নো চুতলি ৰছী আৰু কোকোপিটে আমাৰ পানীটো বহুত পৰিমাণে জমা কৰি ৰাখিব পাৰে। মজ ব্যৱহাৰ নকৰোঁ কাৰণে এই দুটা আমি বস্তু বেছিকৈ ল'ব লাগিব। এতিয়া আমি কোকোপিট আৰু গাৰ্ডেন চইলখিনি পানী দি ভালদৰে মিহলাব লাগিব। যেনেকৈ আটা বা ময়দা যেনেকৈ খচে, তেনেকৈ ভালদৰে মিহলাই ল'ব লাগিব। মিক্সাৰখিনিক এটা গোল আকৃতি দিম, বলটোৰ দৰে এটা আকৃতি দিম ভালদৰে। এনেধৰণে আপোনালোকে ভালদৰে হাতেৰে গোল এটা আকৃতি দিব। এয়া হৈ গ'ল আমাৰ ইতিমধ্যে গোল আকৃতি আমি দিলোঁ মাটিখিনি। এতিয়া আমি 15 পৰা 20 মিনিটৰ কাৰণে ইয়াক ৰ'দত ৰাখিম, অলপ শুকাবলৈ দিম। যিহেতু এতিয়া বেছি কোমল হৈ আছে, তেতিয়া অলপ টান হ'ব, অলপ শুকাবৰ কাৰণে আমি ৰ'দত ৰাখিম। বন্ধুসকল, আজি মই কোকোপিটৰ কাৰণে চিংগোনিয়াম আৰু মনি প্লাণ্ট ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি মাটি আৰু কোকোপিটৰ এই বলটোক সাৱধানে দুভাগ কৰিম। সাৱধানে কৰিব লাগিব, যিহেতু ই বহুত কোমল হৈ থাকে, ভাগি যোৱাৰো চান্স থাকে। সমানে আমি দুভাগ কৰি এতিয়া আমি মানি প্লাণ্ট আৰু চিংগোনিয়ামখিনি ধুনীয়াকৈ ভৰাই দিম। তাৰ ভিতৰত ভৰাই পেলাই ভালদৰে হেঁচি দিব লাগিব। আমাৰ ইতিমধ্যে প্ৰায়ে হৈছেগৈ কোকোডেমাটো বনোৱা। আমাৰ ইতিমধ্যে কোকোপিটটো বনাই হৈছেগৈ। বন্ধুসকল, আমাৰ ইতিমধ্যে কোকোডেমা বনাই সম্পূৰ্ণ হৈছে। আপোনালোকে এইটো যেনেকৈ সুবিধা হয় তেনেকৈ সজাব পাৰে। ইয়াক হেঙিঙো কৰিব পাৰে, দুফালে ৰছী লগাই হেঙিং কৰিব পাৰে এইটো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।